নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। IOCL ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে আপোনালোকৰ কাৰণে, যিকেইটা কাৰণ আপোনালোকে অনলাইনৰ সহায়তে এপ্লাই কৰিব পাৰিব। 240টা ভেকেঞ্চি ওলাইছে, বহুতকেইটা ভেকেঞ্চি হয় আপোনালোকৰ কাৰণে সোণালী সুযোগ। আপোনালোকে IOCLত যদি চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কি কৰিব লাগিব, কি আপোনালোকৰ শৈক্ষিক অৰ্হতা লাগিব, কি আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিবা। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড ৰিকুৱাৰমেণ্ট 2024 ফালৰ পৰা ওলাইছে। পোষ্টকেইটা 240টা ভেকেঞ্চি এভেইলেবল আছে এতিয়া। অৰ্গেনাইজেশ্যনটো হ'ল ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড IOCL। পোষ্টটোৰ নাম হ'ল ইঞ্জিনিয়াৰিং এণ্ড নন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট এপ্ৰেণ্টিছ পোষ্ট ওলাইছে। পোষ্ট আছে 240টা পোষ্ট আৰু চেলাৰীটো দিয়া হ'ব 10,500 পৰা 11,500 টকা পৰ্যন্ত। মানে আপোনালোকৰ এপ্ৰেণ্টিছ পদহে হয়, আপোনালোকক ট্ৰেইনিঙো দি থকা হ'ব আৰু লগতে আপোনালোকক চেলাৰীটো দি থকা হ'ব চলিবৰ কাৰণে। আৰু এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে অনলাইনৰ সহায়ত কৰিব লাগিব। আৰু নটিফিকেশ্যনটো ওলাইছিলে 3 নৱেম্বৰ 2024 ওলাইছিলে আৰু ষ্টাৰ্টিং ডেটটো হ'ব 4 নৱেম্বৰ 2024 পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো থাকিব 29 নৱেম্বৰ 2024 পৰ্যন্ত। আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটটোত ভিজিট কৰিব লাগিব IOCL.com-ত আৰু ইমেইল আইডিটো দি আছে tncop@boat.srp.com। আৰু ভেকেঞ্চি কিমানকেইটা ক'ত কেনেকৈ ভেকেঞ্চি ওলাইছে, 240টা মুঠতে ভেকেঞ্চি ওলাইছে। আৰু পোষ্টটোৰ নাম হ'ল ইঞ্জিনিয়াৰিং বা টেকন'লজি ডিপ্ল'মা টেকনিচিয়ানৰ পদত ওলাইছে 120টা ভেকেঞ্চি আৰু নন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ পদত ওলাইছে 120টা ভেকেঞ্চি, মানে টোটেল 240টা ভেকেঞ্চি ওলাইছে। আৰু কেটেগৰী ৱাইজ ডিপ্ল'মা টেকনিচিয়ানৰ পদৰ কাৰণে, ইঞ্জিনিয়াৰিং বা টেকন'লজি কাৰণে আপোনালোকে কিমানকেইটা পদ ওলাইছে। 1 নম্বৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পদ ওলাইছে 20টা আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ পদ ওলাইছে 20টা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ পদ ওলাইছে 20টা আৰু ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ পদ ওলাইছে 20টা। আৰু ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্সৰ পদ ওলাইছে 20টা আৰু ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ পদ ওলাইছে 20টা, মানে টোটেল 120টা পদ ইঞ্জিনিয়াৰিঙৰ ফিল্ডত ওলাইছে। আৰু চেলাৰীটো দিয়া হ'ব 10,500 টকা। ডিউৰেশ্যন অফ ট্ৰেইনিং, মানে এপ্ৰেণ্টিছটো 1 বছৰৰ কাৰণে হ'ব। আৰু 2 নম্বৰ কেটেগৰীৰ কাৰণে নন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বা এপ্ৰেণ্টিছ পদৰ কাৰণে BA, BSc, BCom, BBA বা BCA বা BBM কৰা ষ্টুডেণ্টখিনিৰ কাৰণে 120টা পদ ওলাইছে আৰু চেলাৰীটো দিয়া হ'ব 11,500 টকা দিয়া হ'ব প্ৰতি মাহে। আৰু ট্ৰেইনিংটো আপোনালোকৰ 1 বছৰ ট্ৰেইনিং থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কি লাগিব ইঞ্জিনিয়াৰিং বা নন ইঞ্জিনিয়াৰিঙৰ পদৰ কাৰণে আপোনালোকক। ইঞ্জিনিয়াৰিং ফিল্ডৰ কাৰণে আপোনালোকক ডিপ্ল'মা ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব, ফুল টাইম ৰেগুলাৰ, ষ্টেট কাউন্সিল অফ বৰ্ড এণ্ড টেকনিচিয়ান এডুকেশ্যনেলৰ ফালৰ পৰা। আৰু ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা ফুল টাইম পাছ কৰা হ'ব লাগিব। আৰু ইণ্ডিয়ান অইল নন ইঞ্জিনিয়াৰিং পদৰ কাৰণে এটা ডিগ্ৰী থাকিলে হ'ব, আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো ইউনিভাৰ্চিটি ৰেগুলাৰ ফুল টাইম যিকোনো ইউনিভাৰ্চিটি বা ৰিকগনাইজ ইনষ্টিটিউটৰ ফালৰ পৰা। আপোনালোকে কি স্কিল বিচাৰিছে, নলেজ অফ অল এপ্লিকেশ্যন লছ ৰুলছ এণ্ড ৰেগুলেশ্যন আপোনালোকে ভালকৈ জানিব লাগিব। আৰু এক্সিলেণ্ট ৰিটেন এণ্ড ভাৰ্বেল কমিউনিকেশ্যন, আপোনালোকে নিজৰ কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব। আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব অইল এণ্ড গেছ পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা। আৰু এজ লিমিটটো আপোনালোকৰ 18 বছৰতকৈ ওপৰ হ'ব লাগিব। আৰু এই চিলেকশ্যনটো আপোনালোকক কেটেগৰী ৱাইজ দিয়া হ'ব, OBC MOBC বা PWD ST SC এইবিলাক আপোনালোকে জানে। আৰু পোষ্ট চেলাৰীটো দিয়া আছে ইঞ্জিনিয়াৰিং ফিল্ডৰ কাৰণে 10,500 টকা চেলাৰী দিব প্ৰতি মাহে আৰু নন ইঞ্জিনিয়াৰিং ফিল্ডৰ কাৰণে 11,500 টকা প্ৰতি মাহে আপোনালোকক দি থাকিব।